নমস্কাৰ, আমি দুইজনে আহিছোঁ ভিডিঅ'টো বনাবা আৰু যেনেকুৱাকৈ এতিয়া জুবিনদাৰ কথা মনত পৰি আছে। ৰাতিটোৰ পৰা আমি টোপনি মাৰিব পৰা নাই, দেখাই পাইছে চকুটুকু অৱস্থা লোৱাও কৰা নাই এতিয়ালৈকে। এতিয়া আমি গুৱাহাটীলৈ ওলাই গুচি যাম আৰু যিমান অসমবাসী আছে আমাৰ জুবিনদাৰ অলপ ছাপোৰ্ট কৰক। আৰু জুবিনদাই এটা কথা কৈছিলে, চব জেগাতে গান এটাই বজে, মায়াবিনী গানটো। আৰু মোৰ ফালৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, গোটেই অসমৰ মানুহে যাতে যিয়ে হওক যিয়ে নহওক, গোটেই অসমৰ মানুহে এই মায়াবিনী গানটো আপোনালোকে প্ৰত্যেকটো অসমৰ কোণাত কোণাত গাত চাকি দিয়ক জুবিনদাৰ কাৰণে। আৰু মোৰ এনেকুৱাকৈ বেয়া লাগিছে, জানে মোৰ নিজৰ দাদা এটা যাতে হৰাই গৈছে এনেকুৱা লাগি আছে। আৰু কি ক'ম, আৰু মই ৰাতিপুৱাৰ পৰা মাথা বেয়া হৈ আছে, মই এইফালে যাম নে সেইফালে যাম, এতিয়া মই ভাবিব পৰা নাই। সেইকাৰণে মোৰ লগটোক মাতি দিছোঁ। ই কৈছে যে এনেকুৱা কথা, আমি জুবিনদাৰ যাওঁ চাবলৈ। এনেকুৱা হৈছে গাইজ, মানে কি কৰিম আৰু কি নকৰিম, তো এইখিনিয়ে মোৰ অনুৰোধ থাকিল। আৰু বাকীতো যাতে চবে যাতে জুবিনদাৰ এক কপি ফটো লগায় আৰু চব জেগাতে যাতে চাকি এখজ জ্বলায় জুবিনদাৰ কাৰণে। আৰু আমি এইটো ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে মায়াবিনী গানটো যাতে প্ৰত্যেকটো গলি গলিয়ে যাতে, প্ৰত্যেকটো গলিত যাতে, আৰু গানটো লগাবই লাগিব, অসমৰ প্ৰতিটো কোণাতে লাগিব। আৰু জুবিনদাৰ কাৰণে চবৰে মনত পৰি আছে, অকল মোৰে নহয়, গোটেই অসমৰ ৰাইজৰ কাৰণে বহুত মানে এটা দুখ লগা খবৰ। এইটো আমি ভাষাৰে বুজাব নোৱাৰিম। মামা এইখিনি আপুনি কৰি দিয়ক আৰু ভিডিঅ'টো এনেকুৱাকৈ শ্বেয়াৰ